কবিতা অগ্নিস্নাতাৰ দ্বিতীয়াংশ। কবি গীতাৰ্থী গোস্বামী, গাইছোঁ মিতালী গোস্বামী। হাতত পান বটালো মাৰাক মাতাংগো চেনেহৰে মাই যাবলৈ ওলালো যাবৰ সময়তে সেৱাহে জনালো। দাইনী পাপিনী যোগিনী ডাকিনী হ'ব নোৱাৰে অভিধামূল। চাওঁতে শুকোৱা মুঠিতে লুকোৱা চিৰনব্য পৰিধানেৰে নতুনাৰ সোপানে ৰচো। বুকুত সাৱটি শত সন্তান শান্তিৰ মন্ত্ৰ পঢ়ো। মই নতুনৰ পন্থা আকো নব্য ভব্য মনন্তৰৰ। মই এই সুউজ্জ্বল ভাষা, মই আগ্নে অভিকাংক্ষা। মই জাতিৰ ৰক্ত তিলক, সন্ধ্যা আৰতি প্ৰাঞ্জল জ্যোতি। আচলত শত অৰুণৰ চমক, বিষাদ বেথা বুকুত লুকুৱাই। মই এই দুৰ্গা কালী, ৰাধা ৰুক্মিণী গৃহৰ গৃহিণী। মই এই ফুলনিৰ মালিক। কান্দে ব্যাধৰ ফান্দে পৰি, কান্দে হৰিণী বহু তাৰ হৰি হৰি। বৰ পিশাচ হতাইহঁতৰ কামনাৰ বলি হওঁ। যৌতুকৰ জুইত কেঁচা মঙহ জ্বলাই বলিশালত মোৰ থওঁ। তথাপি যুগৰ চতুৰ দিশত মই এই দীপ্ত প্ৰভা। মোৰ আলোকেৰে চিৰ প্ৰজ্বলিত স্বাভিমানী প্ৰত্যাশা। মই প্ৰেমৰ ভাষা, চিৰ প্ৰবাহিতা, চিৰ শাশ্বতা। আগ্নে অভিকাংক্ষা, মই আগ্নে অভিকাংক্ষা। নমস্কাৰ।